ভিডিঅ'টা ষ্টাৰ্ট কৰি দিছোঁ মানে আজি আমাৰ ঘৰ পাকঘৰ ল'ব চ' আজি মই সেই পাকঘৰ লাইলে যাওঁ বলক আৰু পাকঘৰ মানে আমাৰ বিশেষকৈ মানে কেঁচা পাকঘৰ তালৈ যাওঁ এইটো চাওকচোন পাকঘৰটো মায়ে অলৰেডি ভাত বনালেই এই মচুৰ দালিখিনি মায়ে পাতি থৈছে আৰু মই খুব ধুনীয়াকৈ পাকঘৰটো আটোমটোকাৰিকৈ যিমান পাৰোঁ সজাবলৈ চাইছোঁ কেনেকুৱা লাগিছে জনাবচোন প্লিজ আৰু ধুনীয়া ধুনীয়া বস্তুৰে সজাম বুলি ভাবিছোঁ পৌৰাণিক বস্তুৰে চাই ল'ব আপোনালোকেও মই ইয়াত ধূপ দিছোঁ অঁ কেনেকুৱা লাগিছে আজি ভাল লাগিছে অঁ আমাৰ মানে কেঁচা পাকঘৰ আজি বহুত বছৰ মূৰত আহিছে হয়নে আমি সৰু থাকোঁতে কেঁচা পাকঘৰ আছিলে এয়া ধুনীয়াকৈ মই এইবিলাক ডেক'ৰেশ্যন কৰি দিছোঁ ভাল লাগিছে ভাত হ'ল অঁ এয়া ভাত হৈ গ'ল তাৰপিছত এয়া আমাৰ আইতা বহি আছে এইফালে টুকু মাইনাৰ লগত কেনেকুৱা লাগিছে আইতা ভাল লাগিছেনে কৈ দিয়ক আকৌ ধুনীয়াকৈ অঁ আইতা এতিয়া লাল চাহ খাব চাহপাত কমকৈ দিব লগা আছে হয়নে কেনেকৈ বনাম কৈ দিয়ক আকৌ ধুনীয়াকৈ তাককে চাহ দি পিনি অকণমান ৰংটো অকণমান থাকে বনাব লাগে অঁ বৰকৈ কোজাকৈ বনালে বেয়া খাবলৈ ভাল নালাগে অঁ এতিয়া মই বনাই আহি পেলাই নি আইতাক খুৱাম তাৰপিছত আইতাই ক'ব ৰিভিউটো ভাল হৈছেনে বেয়া হৈছে অঁ পাৰিছেনে অঁ অঁ মা আৰু আইতাৰ কথামতে ময়ো আহি গ'লোঁ পাকঘৰত চাহ অকণ বনাবলৈ মই চাহটো বনাই দিওঁ তাৰপাছত আকৌ লগ পাম আপোনালোকক একদম কেঁচা পাকঘৰত কম দেখাম কাৰণ বেছি ভিডিঅ'টো লং হৈ গ'লে চাই সকলোৱে ভাল নাপায় আৰু ময়ো ভাল নাপাওঁ চ' সেইটো কাৰণে অকণমান দেখাম আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ মানে খাদ্য ভিডিঅ' বনাব লাগিবনে আপোনালোকে কমেণ্ট কৰিব মই তেতিয়া কেঁচা পাকঘৰৰ পৰা ভিডিঅ' দিম এতিয়াতো এনেতো আপোনালোকে এইটো পাকঘৰৰ পৰা মোৰ ভিডিঅ' দেখিছিলে আৰু তাতো মৰম দিছে যথেষ্ট আপোনালোকে গতিকে নতুন পাকঘৰটোৰ পৰা মৰম দিব বুলি আশা ৰাখিছোঁ এইখিনি হৈছে পাচলিখিনি আৰু এয়া লৈ লৈছোঁ নহৰু নেমু বিলাহী পিঁয়াজ আপোনাৰ তাৰপিছত এইফালে হৈছে আদা এইফালে হৈছে জলকীয়া জিকা তাৰপাছত আহি গ'ল আপোনাৰ দাংবডি খুব ধুনীয়াকৈ এনেদৰে লৈ লৈছোঁ মই প্লেটখন লৈ যাম তাতে কাটিমগৈ কেঁচা ঠাইডোখৰতে তাৰপিছত আৰু আছে আপোনাৰ মাছ মায়ে ধুনীয়াকৈ আইটেমখিনি বনাব আৰু মই আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম মোৰ এয়া চাহ ধুনীয়াকৈ দিম এতিয়া পাকৰকৈ দিবলৈ কৈছে সেইটো কাৰণে এই সৰু চামুচখনে এচামুচে দিছোঁ তাৰপিছত আদা মই দি দিম অলপ থেতেলিয়াই ল'লোঁ তাৰপিছত এই আদাখিনি মই এতিয়া চাহত দি দিম তেতিয়া খুব ধুনীয়া ফ্লেভাৰ আহিব এনেদৰে খাবচোন এনেকুৱা চাহত যদি অকণমান শ্লাইট নেমু দি খাই নহয় বিৰাট ধুনীয়া দেখাই চাবচোন মই এতিয়া দি দিম চাব মই চাহত পিছত অকণমান চেনিও এড কৰি দিছিলোঁ দেই ধুনীয়াকৈ চাহ মই ৰেডি কৰি ল'লোঁ এতিয়া মই লৈ যাম ধুনীয়াকৈ খাব দিয়া আইতা ধুনীয়া ৰংটো দিছে দেই হয় নেকি এতিয়া খাই পেলাই নি ক'ব আৰু লাহে দিয়ে চাহ খোৱা অ' বাবা কেনেকুৱা হৈছে কেমেৰা আইতাই খাব চাহ আইতা গুণ আহিছে ন অঁ চিনাৰি হৈছে আজি কেনেকুৱা লাগিছে নতুন কিটচেন লৈছে নহয় অঁ ভাল লাগিছে বান্দৰৰ ৰক্ষা নাপায় আৰু ভাল লাগিছে এইফালে আমাৰ গৰু গৈছানি আজি মই দিনত ভিডিঅ' দিছোঁৱেই ঘৰত যিহেতু মেকুৰী কুকুৰ সকলোখিনি আছে আৰু ইহঁত দুটাকো ধুনীয়াকৈ মই ভুজিয়া দিলোঁ আৰু এইটো চিনি পাইছে এই টুকু মাইনা এই নাখায় বৰকৈ চেনা তেনা সেইটো কাৰণে তাই আছে কিন্তু তাৰ আগতে আমি নিমখ এচামুচ দি লৈছোঁ তেতিয়া মানে বস্তুটো ভাল হ'ব হয় সদায় ৰন্ধাৰ আগত প্ৰত্যেকটো বস্তু ধুনীয়াকৈ যোগাৰ কৰি ল'ব লাগে তেতিয়া ৰন্ধন খাদ্যখন খুব সুস্বাদু হয় জিকাখিনি কাটি লৈছোঁ দেই জিকাকেইটা বৰ ধুনীয়া ক'ৰপৰা আনিছিলে ন অঁ শুকুৰবাৰে বজাব নে বৃহস্পতিবাৰে অঁ বৃহস্পতিবাৰে বজায় আমাৰ জাজিত বহে আপোনালোক যদি শিৱসাগৰ ফালৰ পৰা আহে তেতিয়াহ'লে অঁ হাঁহচৰা জাজি হাঁহচৰা শিৱসাগৰ ফালৰ পৰা যদি আপুনি যোৰহাট অভিমুখে আহে তেতিয়াহ'লে পাই যাব জাজি দলং পাৰ হ'ব তাৰপাছতে আপুনি সেই বজাৰখন পাব বৃহস্পতিবাৰে বৰ ডাঙৰ বজাৰ হয় ন
তাৰপিছত আকৌ যদি যোৰহাট অভিমুখে শিৱসাগৰ দিশে গতি কৰে তেতিয়াহ'লে আপোনালোকে কিয়ক পাৰ হৈ জগদৰা পাব, জগদৰা পাৰ হৈ আপোনালোকে হাঁহচোৱা চাৰিআলি পাব, তাতে খুব ধুনীয়াকৈ বজাৰখন বহে আৰু বহুত ধুনীয়া ফ্ৰেছ বস্তু পায়, ল'ব পাৰিব। ইয়াখিনি ইয়াতে থৈ দিছোঁ আৰু এইখিনি ডাংপতি কাটিম, তাৰপাছত বাকী বস্তুখিনি মই দেখাই দিম। চাওক মাছখিনি খুব ধুনীয়াকৈ মাৰি ধুইছে। অঁ ৰৌ মাছ এইটো খুব ধুনীয়া, পিচখিনি খুব ধুনীয়াকৈ কাটি দিছে আকৌ দেই। মা ক'ৰ পৰা আনিছিলে মাছটো? হা অঁ আমাৰ খাঘাট তিনিআলিৰ পৰা আনিছিলে। এইখিনি মাৰি ধুনীয়া বস্তুখিনি ইয়াতে গোটাই লৈছে কাৰণ তাত ধুবলৈ অকণমান বেয়া হ'ব। তুমি ধোৱা আৰু কিবা ক'বা নি? এতিয়া মানে তাড়াতাড়ি হৈছে হয়নে? সহায় কৰক, থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈছে আকৌ দেই, আপোনালোকে কৰি দিব আৰু ধুনীয়া ধুনীয়া তেতিয়া ভিডিঅ'সমূহ দি থাকিম গোটেইখিনি। তাৰপিছত আকৌ এইখিনি হৈছে আপোনাৰ জিকা। এতিয়াই জাবৰখিনি পেলাওঁগৈ আৰু ৰাইজ। ভিজিট দিবলৈ আহিছোঁ, সেয়া মায়ে বনাই আছে ফ্ৰাই মাছ, ধুনীয়া লাগিছে। এইখিনি ধুনীয়াকৈ ডাংবডি, জিকা, তাৰপিছত মাছৰ পেটু, মাছৰ কণী আৰু এইখিনি হৈছে মাছৰ মাথা, ধুনীয়াকৈ জ্বলা ভাজিৰ বাবে ৰেডি কৰা হ'ল। আনিলোঁ দেই, তাৰপিছত এতিয়া ইয়াত পানী তিয়াই থৈছোঁ। এইখিনি আলুৰ লগত একদম পূৰা ডাংবডি সৰু আলু ভাজি দিম, কি ধুনীয়া লাগিব। এয়া জ্বলা ভাজি বনাই থকা হৈছে। এইটোতো আমি বনাবলগীয়া আছে, মানে আইটেম কেইবাখনো হৈছে, মানুহৰ সময়ৰ অভাৱ। আৰু এয়া হৈছে তিয়ঁহখিনি খুব ধুনীয়াকৈ শ্লাইচ কৰি লৈছোঁ আৰু পিঁয়াজখিনিও শ্লাইচ কৰি লৈছোঁ। তাৰ লগে লগে নেমুখিনিও খুব ধুনীয়াকৈ পিচ কৰিছোঁ। তাৰপিছত আকৌ আদাখিনি খুব ধুনীয়াকৈ শ্লাইচ কৰি লৈছোঁ। এনেদৰে সৰু সৰু কৰি ল'লে খাই ভাল লাগে, সোৱাদ হয় মানে ধুনীয়াকৈ, যাৰ লগত জুতিটো যায় আৰু এনেদৰে খাই চাব। আৰু এতিয়া গৰমততো তিয়ঁহটো খাবই লাগে, সেইটো কাৰণে চালাড এখনো ৰাখি দিলোঁ আৰু মই। আৰু এয়া আমাৰ খানা ৰেডি হৈ গৈছে লাহে লাহে, আৰু আমি এতিয়া মায়ে ভাত আনি ইয়াত আপোনালোকে দিব আৰু বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ, কিন্তু আপোনালোকে মোক ছাপোৰ্টেই নকৰে। মোতকৈ একদম বেলেগ ইউটিউবাৰবোৰক ইমান ছাপোৰ্ট কৰে, মোৰ দুখ লাগি গৈছেগৈ। আৰু মানে মোক ঘৰতো হাঁহিছে আৰু এইটো কাম বাদ দি তই বেলেগ এটা কাম বাছি ল বুলি মোক কৈছেগৈ। গতিকেলৈ আপোনালোকে প্লিজ আৰু মোক ছাপোৰ্ট কৰকচোন, অকণমান আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে। ভাবিছোঁ এই বছৰতে মোক কিবা এটা হওক, মনিটাইজেশ্যন লাগক। সদায় দৰকাৰ হ'লে ভিডিঅ' দিম, খালি মোক আপোনালোকে ছাপোৰ্ট কৰক, শ্বেয়াৰ কৰক। আপোনালোকৰ বেয়া নালাগেনে বাৰু? ইমান সৰু ছোৱালীজনী অকণমানিৰ পৰা লাগিয়ে ডাঙৰ হৈ গ'লগৈ, হ'লেও আপোনালোকে মোক পইচা পোৱা কৰি দিয়া নাই। মোতকৈ পিছতখিনিকে বহুতে পইচা পাইছে, কৰি দিয়কচোন, ছাপোৰ্ট কৰি দিব দেই। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভাত খোৱাখিনি মই দেখাই থাকিম। যদি আজিৰ পৰা ছাপোৰ্ট নকৰে নে মোক ছাবস্ক্ৰাইব নকৰে, জল্দি জল্দি আমি মানে ইয়াত খাম, খালি মোহাৰি লৈছোঁ, একদম জল্দি জল্দি মোহাৰি লৈছোঁ। মাছ, তাৰপিছত এয়া হৈছে জ্বলা, এয়া হৈছে আলু, এয়া হৈছে ডাংবডি আৰু এয়া হৈছে দালিত মাছ ধুনীয়াকৈ দিয়া আছে। আৰু আইটেম আছে। এইখিনি কি আছিলে? চালাডখিনি আছিলে, চালাড আহিব, তাৰপিছত মই খাই থাকোঁতে মানে ভিডিঅ' কৰিবলৈ আছোঁ দেই। ধুনীয়াকৈ এইখিনি নমাই দিলোঁ। তাৰপিছত আৰু এয়া টুকুমাইনা ধুনীয়াকৈ ৰখি আছে হয়নে, মূলাত খাব। গোটেইবিলাক খাবলৈ ভাল হৈছে, ভাল হৈছে খাবলৈ।
বুজাই বুজিছা কিন্তু সঁচাকৈ ভাল হৈছে হয় নহয় সেইকাৰণে গামোচাখন ওপৰতে থৈ দিলে ভিডিঅ'টো নিয়ে গৈছে মানে কি হয় নহয় নাজানো মুঠতে অসমীয়া মানুহ আমি আমাক তামোল এখন লাগিবই আমাৰ কাৰণে ভাত খাই উঠি তামোল খোৱাটো মেইন হয়নে নহয় কওকচোন গাইজ চ' মই এতিয়া কি কৰিছোঁ তামোলখন খাওঁ ধুনীয়া হৈছে তামোলখনো আৰু মই এতিয়া ভিডিঅ'টো সামৰিছোঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু বহুত বহুত মৰম